हेलो फ्रेंड्स आमार चेनेलলৈ আপোনালোকক স্বাগতম। আমি আজি প্ৰথম লৈ আহিছো আমৰ আচাৰ এটা ৰেচিপি। ইতিমধ্যে চাগে আপোনালোকে আমৰ আচাৰ বনালে, ময়ো বনালো, কিন্তু ভাইটি এটা ইমান ধুনীয়া ধুনীয়া আম কেইটামান লৈ আহিলে, ভাবিলো আকৌ বনাও আৰু আপোনালোককো দেখুৱাও। আমকেইটা চাওকচোন, ইমান ধুনীয়াকৈ কাটিব পৰা আৰু গুটিটো ধুনীয়াকৈ ওলাই আহিছে। কাটিব পৰা হৈছে গুটিটো। গুটিকেইটা মই উলিয়াই লৈছোঁ আৰু আমবোৰ ডাঙৰ ডাঙৰকৈ টুকুৰা কৰিছোঁ। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ কাটিব পাৰে, কিন্তু মই আমৰ আচাৰবোৰ অকণমান ডাঙৰ হ'লে ভাল পাওঁ, সেইটো কাৰণে তেনেকৈ কাটিছোঁ। আমখিনি যথেষ্টখিনি আছিল, 2 কেজি মানে হ'ব চাগে, বেছি হ'লেও অকণমান কম নহয়। আমখিনি কাটি লোৱাৰ পিছত মই আমখিনিত সৰহকৈ নিমখ দি দিছোঁ। নিমখ অলপ সৰহকৈ দিছিলোঁ আৰু হালধি অলপমান দি দিছিলোঁ। হালধি আৰু নিমখ সানি মই ভালদৰে সানি আমখিনি চাফা কাপোৰ এখনে ঢাকি মই পাকঘৰত থৈ দিছিলোঁ। অলপমান তলত থৈছিলোঁ আৰু যাতে একো নপৰে তাত। তাৰপিছত 2 দিনৰ পিছত মই সেইখিনি আমখিনি উলিয়াই এনেকৈ বাকলিটো তলৰ ফালে দি পিনে ৰ'দত দিলোঁ। আমখিনি মই এদিন ভালকৈ ৰ'দত দিলোঁ, তেনেকৈয়ে শুকাই গ'ল আমখিনি। ৰ'দটো বহুত চোকা আছিলে সেইদিনাখন। আমখিনি মই ৰ'দত দিয়াৰ পিছত একেদিনাখনে শুকালে, কিন্তু মই আমখিনি পিছদিনাখনহে আচাৰ কৰিছোঁ। সেইদিনাখনো অকণমান দেৰি ৰ'দত দিয়া হৈছিলে বাৰু। তাৰপিছত মই আমৰ আচাৰ মছলাখিনি বনাবলৈ লৈছিলোঁ। 2 টেবুল চামুচ জনি লৈছোঁ। তাৰপিছত দিছিলোঁ বগা সৰিয়হ মই ডাঙৰ চামুচে 3 চামুচ দিছিলোঁ। মছলাখিনি আচলতে আমৰ হিচাপতে ল'ব লাগে। 1 টেবুল চামুচ জিৰা দিছিলোঁ। কালজিৰা দিছিলোঁ 2 টেবুল চামুচ। লগতে দিছিলোঁ 3টা শুকান জলকীয়া আৰু চফ মই ডাঙৰ চামুচে 3 চামুচ দিছিলোঁ। অকণমান সৰহকৈও দিব পাৰে, অকণমান সৰহ হ'লে চফটো একো বেয়া নালাগে। এইখিনি গোটেই মছলাখিনি তাৰপিছত মই ফ্ৰাই পেন এখনত 2 মিনিটমান ভাজি লৈছিলোঁ। বেছি দেৰি ভাজিব নালাগে। তাৰপিছত ধুনীয়াকৈ মিক্সিত এইখিনি খুন্দি ল'লোঁ। মিক্সিত কিন্তু বেছিকৈ গুড়া কৰি দিয়া নাই, একেবাৰে অলপমান খৰচীয়াকৈ থৈছিলোঁ। আৰু লৈছিলোঁ তেল মই 200 গ্ৰামমান ল'লোঁ। প্ৰথমতে তেলখিনি মই গৰম কৰি ঠাণ্ডা কৰি লৈছিলোঁ। আমখিনিত তাৰপিছত অলপমান নিমখ দিলোঁ। নিমখটো বহুত বেছিকৈ দিয়া নাই, আগতে দি থোৱা আছিলে কাৰণে। তাৰপিছত মছলাখিনি ঢালি দিলোঁ আৰু হালধি দিলোঁ অলপ, আৰু দিছিলোঁ কাশ্মীৰী মিৰ্চ পাউডাৰ। কাশ্মীৰী মিৰ্চটো দিলে ৰংটো ধুনীয়া হয়, সেইটো কাৰণে মই দিলে ভাল লাগে। তাৰপিছত দিছিলোঁ 2 টেবুল চামুচ ভিনেগাৰটো দিলে ভাল হৈ থাকে আচাৰখিনি বহুত দিনলৈ, সেইকাৰণে মই ব্যৱহাৰ কৰোঁ ভিনেগাৰটো। এইখিনি সানি লোৱাৰ পিছত তেলখিনি দি দিলোঁ। তেলখিনি দি দিলোঁ। তেল দিয়াৰ পিছত এইখিনি ভালদৰে সানি ল'লোঁ। তাৰপিছত আৰু এবাটি তেল দি দিলোঁ। তেলখিনি মই কৈছোঁ যে গৰম কৰি ঠাণ্ডা কৰি লৈছিলোঁ। তেলখিনিও মই আচলতে আমাৰ আচাৰবিলাকত একেবাৰতে নিদিওঁ। এয়া মই জলকীয়া আচাৰ বেছিকৈ আমাৰ ঘৰত খোৱা নহয়, মই বনাইছিলোঁ বহুতখিনি, সেইটো কাৰণে ভাবিলোঁ ইয়াৰ লগতে দি দিওঁ। সৰু বটলতে 1 বটল মানে দি দিলোঁ। তাৰপিছত গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু বটলত ভৰাই দিলোঁ। আমাৰ আমৰ আচাৰ ৰেডি হৈ গ'ল। এয়া মই আগৰ বনোৱাকেইটা বটলো একেলগে ৰ'দত দি দিছোঁ। জলকীয়া আচাৰ বটলটো ৰ'দত দি দিছোঁ। আপোনালোকে আশা কৰিছোঁ ৰেচিপিটো চাই ভাল পালে। লগতে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।